নমস্কাৰ মই অভিনন্দন মই অন্য এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ মুস্তাক বহিছে তাত মানে ব্ৰইলাৰ ল'ব গৈছে ব্ৰইলাৰ চইলাৰ লৈ সিহঁতৰ ঘৰলৈ যাওঁ বাৰু সিহঁতৰ ঘৰত ধুনীয়াকৈ ভাত পানী বনাই খাব লাগিব আৰু চিধা আহি পিনে সিহঁতৰ ঘৰ আহিছে ঘৰত ধুনীয়াকৈ ভাত পানী খাই পিনি চিধা আমি গৈছোঁ বজাৰলৈ বুলি ইয়ালৈ অহাৰ কাৰণটো হৈছে বজাৰ ইয়াত দেৱালী আগদিনাখন মানে বহুত ডাঙৰ বজাৰ বহে যিহেতু দেওবাৰে পৰিলে সেইটো কাৰণে দেওবাৰে বজাৰ বহে বাৰু প্ৰত্যেকবাৰে দেৱালী আগদিনাখন ডাঙৰকৈ বহে মানুহ দেখিছে নাই কিমান মানুহ চাওকচোন যোৰহাটৰ চক বজাৰ লিখিয়াই লাগিছে দেখিছে নাই কিমান মানুহ আৰু বজাৰখনো ডাঙৰ দিয়ক মানে আনকালে সৰুকৈ বহে আজি বহুত ডাঙৰকৈ বহিছে ওপৰৰ পৰা চাওক মানুহ কিমান দেখিছে নাই মানুহ বহুত আছে বজাৰখনো বহুত ডাঙৰ ৰাইজ আৰু এইভাগে বজাৰখন অলপ দেৰি ঘূৰাৰ পিছত আইচক্ৰীম এটা লৈছোঁ ৰাইজ আইচক্ৰীমটো যিহেতু লৈ পিনি মানে মুস্তাকে এটা মই এটা লৈ পিনি খাই আছোঁ ৰাইজ খাই বৈ যাওঁ এতিয়া ঘৰলৈ বুলি ৰাইজ বজাৰলৈ অহা কাৰণ হ'ল সেইটোৱে বাৰু কাৰণ মানে কিনো আৰু আহিছিলোঁ আমি কিবা বস্তু এটা বিচাৰি কিন্তু আমাৰ পচন্দহে নহ'লে ৰাইজ সেইভাগে আমি গৈ আছোঁ ঘৰলৈ বুলি ৰাইজ ঘৰৰ এই মেলেং চাৰিআলিত বজাৰত চাওকচোন টোল গেটখন ফাইনেলি কমপ্লিট হৈছেগৈ আৰু দিয়ক আৰু অলপ দিনৰ পিছত কমপ্লিট হ'বই ৰাইজ আৰু পুনৰ লগ পাম নেক্সট ভিডিঅ'ত সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি পিনি বেল আইকনটো কৰি যাওক বা ইনষ্টাগ্ৰামত ফ'ল' মাৰি দিয়ক বাই বাই।